নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনালোঁ আৰু সকলোৰে মংগল কামনা কৰিলোঁ। আজিৰ ভিডিঅ'টোত মই চিংগোনিয়ামজোপা কেনেকৈ পানীত ৰাখিছোঁ সেয়া আপোনালোকক দেখুৱালোঁ। এই চিংগোনিয়ামবিলাক পানীত বহুদিনলৈ ভালে থাকে আৰু পানীত ৰাখিলে ইয়াৰ শিপাও ওলায়। আৰু পানীত ৰখাৰ এটা সুবিধাও আছে, আপুনি ইয়াৰ শিপা ওলাইছে নাই সেইটো আপুনি চাই থাকিব পাৰিব আৰু মাজে মাজে কিন্তু পানীখিনি সলাই থাকিব লাগিব। এইটো ডাইফানবেকিয়াৰ এটা ডাল মই আনিছিলোঁ, আগ এটা কাটি আনিছিলোঁ, সেইটো পানীত ৰাখিছিলোঁ। মই 9 জানুৱাৰীত ইয়াক আনি পানীত দিছিলোঁ। আজি হ'ল 31 জানুৱাৰী, এতিয়া ইয়াত বৰ ভালকৈ শিপা ওলাইছে। আৰু এনেদৰে আপুনি যদি গ্লাছৰ বটলত এই চিংগোনিয়ামেই হওক বা ডাইফানবেকিয়াই হওক বা অন্যান্য প্লাণ্টেই যদি ৰাখে আৰু তেনেকৈ হ'লে শিপা ওলোৱাৰ পিছত আপুনি টেবুলৰ ওপৰত ইয়াক ধুনীয়াকৈ সজাই ৰাখিব পাৰিব। আৰু তাতে যদি কেইটামান আপুনি কালাৰফুল শিলগুটিও ভৰাই দিয়ে তেতিয়া কিন্তু দেখিবলৈ ই আৰু শুৱনি হ'ব। আৰু এনেকৈ ৰাখোঁতে আপুনি চাই থাকিব যদি গছজোপা কেনেবাকৈ অলপ বেয়া হোৱা যেন দেখা পায় তেন্তে আপুনি ইয়াক সাৰুৱা মাটিত লগাই দিব আৰু তেতিয়া ই লহপহকৈ বাঢ়ি আহিব। অকল এইকেইটা প্লাণ্টেই নহয়, আপুনি আৰু বহুত প্লাণ্ট আপুনি এনেদৰে পানীত লগাই ঘৰৰ ভিতৰত সজাব পাৰিব, কাৰণ ইহঁতক বহুত ৰ'দ নালাগে, উজ্জ্বল পোহৰটোৱে ইহঁতৰ বাবে যথেষ্ট। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। যদি ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ মৰম আৰু সঁহাৰি জনাব বুলি আশা কৰিলোঁ। এইজোপা হৈছে পিচ লিলি আৰু পিচ লিলিবিলাকে বায়ু বিশুদ্ধ কৰে বুলি জনা যায় আৰু সেইকাৰণে এইজোপা ইনডোৰ প্লাণ্ট হিচাপে বেছিকৈ লগোৱা হয়। এই পিচ লিলি পুলিটো মই ইমানেই সৰু পুলি এটা আনিছিলোঁ মোৰ এগৰাকী ফ্ৰেণ্ডৰ ঘৰৰ পৰা। মই যে সি ইমান ডাঙৰ হ'ব মই কেতিয়াও ভবাই নাই। মানে এটা সৰু বেবী এটাক তোলাৰ দৰে মই এইজোপাৰ প্ৰতিপাল কৰিছিলোঁ আৰু এতিয়া গৈ গৈ ই ইমান ডাঙৰ হৈছেগৈ। মই এটা প্লাষ্টিক কণ্টেইনাৰতে প্ৰথমে লগাইছিলোঁ আৰু এতিয়াও ঠিক তেনেদৰেই আছে। এতিয়া ইয়াক মই ৰিপটিং কৰিম, ৰিপটিং কৰিলে মই আপোনালোকক দেখুৱাম তেতিয়া। আৰু পিচ লিলিবিলাকে বহুত বেছি ৰ'দ নালাগে, কিন্তু ইহঁতক উজ্জ্বল পোহৰটো লাগে। সেইকাৰণে ঘৰৰ ভিতৰত আপুনি এনেকুৱা ঠাইত ৰাখিব য'ত ই উজ্জ্বল পোহৰটো পাই থাকে আৰু অলপ হিটটো পায়। এনেকুৱা ৱালৰ কাষত ৰাখিব যিখন ৱালত ৰ'দ পৰে আৰু ৰ'দ পৰি গৰম হয়, যাতে ই উত্তাপটো পাই থাকে। পিচ লিলিবিলাকৰ ফুল ফুলে। মোৰ এই পিচ লিলিজোপা এতিয়াও ফুল ফুলা নাই, হয়তো ফুলিবৰ বয়স হোৱা নাই। পিচ লিলিজোপাত মাজে সময়ে আপুনি কিচেন ৱেষ্টৰ পৰা প্ৰস্তুত কৰি লোৱা লিকুইড ফাৰ্টিলাইজাৰ দিব পাৰিব আৰু বহুত পানী নালাগে। ওপৰৰ লেয়াৰটো আপুনি চুই চাব, যদি শুকাই গৈছে তেতিয়া আপুনি ইয়াত পানী দিব। আৰু পিচ লিলিবিলাকত যেতিয়া মাটিটোত পানী নাথাকে তেতিয়া পাতবিলাক অলপ হাউলি পৰে, তেতিয়াই আপুনি ইয়াত পানী দিব। মোৰ সৰু ফুলনিখনলৈ কেইটামান নতুন প্লাণ্ট আনিলোঁ। এইজোপা হৈছে আৰবিয়ান ৱেক্স আইভি, চিৰসেউজীয়া প্লাণ্ট বুলি ক'ব পাৰে। পাতবিলাক গোল গোল আৰু ৰসাল ধৰণৰ, ইয়াৰ পাতৰ পৰাও প্ৰপগেশ্যন হয়। এইজোপা হৈছে ৰুবি লিফৰ পাতৰ কালাৰটো মোৰ খুব ভাল লাগে আৰু ইয়াক এটা সুন্দৰ শ্বেপ দি ৰাখিব পাৰি আৰু ইহঁতৰ পাতবিলাক ঔষধি গুণেৰেও সমৃদ্ধ। এইজোপা অন্য এটা প্ৰজাতিৰ প্লাণ্ট মই আনিলোঁ, ইহঁতৰ পাতৰ পৰাই পুলি ওলায়, মই ইয়াৰ নামটোহে নাজানিলোঁ। এই তিনিটা প্লাণ্ট মই মোৰ বাগিচাখনত নতুন সংযোজন কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলো কুশলে থাকক। আজিলৈ আহোঁ, বাই বাই।